আপোনালোকে চাই আছে কেমেৰা লাইভ চাই থাকিব কেমেৰা লাইভ নমস্কাৰ মই যাদুকৰ কুমাৰ প্ৰাঞ্জল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ কেমেৰা লাইভত আনদিনাৰ দৰেও আজি আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে তেওঁ হৈছে এজন দবা খেলুৱৈ ভিংগেশ কলিতাৰ লগত আমি কিছু কথা পাতিম কিন্তু তাৰ আগতে আমি যাব বিচাৰিম বাইহাটা চাৰিআলিত আমাৰ কেমেৰা লাইভৰ সতীৰ্থ যাদুকৰ ধন উপস্থিত আছে পোনপ্ৰথমে আমি বাইহাটা চাৰিআলিলৈ যাম তাৰপিছত আমি পুনৰ ভিংগেশ কলিতাৰ লগত কিছু কথা বতৰা আমি পাতিম আহক আমি পোনপ্ৰথমে বাইহাটা চাৰিআলিলৈ যাওঁ তাত য'ত উপস্থিত আছে আমাৰ যাদুকৰ ধন তালৈ যাওঁ নমস্কাৰ মই যাদুকৰ ধন পোনপ্ৰথমে কেমেৰা লাইভৰ জৰিয়তে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানত লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গুৱাহাটী ষ্টুডিঅ'ৰ প্ৰাঞ্জল দাক আমাৰ চিফ এডিটৰ কুমাৰ প্ৰাঞ্জললৈ আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ পলাজলৰ এটা ভিতৰুৱা অঞ্চলত যাৰ নামে পৰিচয় সন্মিল মানে DYT 65ৰ বিশেষ অনুষ্ঠান আকাশ চুবামৰ প্ৰথম বিজেতা যিজনে লোকগীতৰ সমৃদ্ধিৰে দবদবাই আকাশ চুবামত প্ৰথম বিজেতা হ'বলৈ সক্ষম হৈছিল আজি তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁহি আমি তেখেতৰ কিছু সংগীত জগতৰ এই যান্ত্ৰিক বিজেতিৰ কিছু ঘটনা জানিম কিছু অভিজ্ঞতা বুজিম গান শুনিম আহক প্ৰথমে আমি তেখেতৰ লগত চিনাকি হ'ম স্বাগতম জনাইছোঁ সন্মিতা আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপুনি কি ক'ব বিচাৰিব সকলো অসমবাসীক বৰ্তমান আমাৰ অসমৰ যিটো পৰিস্থিতি আমি এজন অসমীয়া হৈ অসমৰ মাজত জীৱন ভিক্ষা নকৰিবলগীয়া পৰিস্থিতি হৈছে মই ভাবোঁ অকল অসমতে নহয় সমগ্ৰ পৃথিৱীৰ যাতে এইটো নহওক তাৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি আপুনি দৰ্শকক কেমেৰা লাইভৰ দৰ্শকক আপুনি কিবা ক'ব বিচাৰে কি ক'ম ৰাইজৰ ক'বলগীয়া একোৱে নাই কিন্তু ভাল কাম হ'লে ভাল লাগে মাৰা কটা হ'লে আমাৰ অলপ মনটো বেয়া লাগে আৰু তেনেকুৱা হয় সন্মিলদাই নহয় আমি যে সকলোৱে এইটোৱে বিচাৰিব অকল অসমতে নহয় সমগ্ৰ পৃথিৱীৰ কোনেও যাতে কাৰো ওচৰত জীৱন অথচ প্ৰাণৰ ভিক্ষা মাগিবলগীয়া নহয় সেইটো আমাৰ প্ৰত্যেকৰে কামনা সন্মিলনৰ এটি গান শুনিম এটি সুন্দৰ লোকগীতৰ মাজেৰে আপোনালোকৰ এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম মাত্ৰ তাৰ বাবে লাগিব আপোনালোকৰ আটাইৰে আশীৰ্বাদ আটাইৰে সঁহাৰি মই কোৱা কথা নহয় আমি সকলো শিল্পীবোৰে এইটোৱে বিচাৰোঁ আপোনালোকৰ আশীৰ্বাদে হ'ল আমাৰ জীৱন আপোনালোকৰ আশীৰ্বাদ পালে আমি শিল্পীসকল সকলোৱে আগুৱাই যাবলৈ সক্ষম হ'ম আপোনালোকে তালি বজাব আপোনালোকৰ আশীৰ্বাদ লাইক কমেণ্ট হ'ব আমাৰ আশীৰ্বাদ আপোনালোকৰ লাইক কৰক সন্মিলদাৰ বাবে যাতে আমি সন্মিলদা বহুত আগলৈ নিবলৈ সক্ষম হওঁ আমি এটি গান শুনিম আহক একেলগে Thank you.
ধন্যবাদ শৰ্মিলা, এটি সুন্দৰ গীত কেমেৰা লাইফৰ দৰ্শকৰ বাবে উপহাৰ দিলে। আমি আশা কৰিছোঁ আপোনালোকৰ সকলোৰে আশীৰ্বাদ শৰ্মিলাৰ লগত থাকিব। যোগাযোগ কৰিব বিচাৰে আপোনালোকৰ অনুষ্ঠানৰ বাবে আমাৰ কেমেৰা লাইফৰ স্ক্ৰীণত শৰ্মিলাৰ নাম্বাৰটো অলৰেডি দি থকা হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। ইমানতে মই শৰ্মিলাৰ পৰা বিদায় ল'ম। ইমান ব্যস্ততাৰ মাজতো তেখেতে আমাক কেমেৰা লাইফক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ শৰ্মিলা। মই যাব বিচাৰিছোঁ পোনে পোনে গুৱাহাটীৰ ষ্টুডিঅ'লৈ, য'ত উপস্থিত আছে আমাৰ চিফ এডিটৰ যাদুকৰ কুমাৰ প্ৰাঞ্জল। ধন্যবাদ। ধন্যবাদ যাদুকৰ ধন, তুমি ইমান সুন্দৰ এটা অনুষ্ঠান তাত কৰিছা। আমি গীত এটিও শুনিলোঁ, খুব ভাল লাগিছে সন্মিলনৰ। এইবাৰ আমি যাব বিচাৰিম ভিংগেজ কলিতা। স্বাগতম জনাইছোঁ আমি ভিংগেজ কলিতাক কেমেৰা লাইফৰ ষ্টুডিঅ'ত। এয়া আমাৰ সন্মুখত ভিংগেজ কলিতা। নমস্কাৰ, মই ভিংগেজ কলিতা। কেমেৰা লাইভ ষ্টুডিঅ'ত মই উপস্থিত আছোঁ। মই দবা খেলাৰী হয়। ভিংগেজ কলিতাৰ দেউতাক গুৱাহাটী হাইকোৰ্টৰ এজন অধিবক্তা, তেখেতৰ নাম হৈছে নিৰ্মল কলিতা। ভিংগেজৰ লগত তেওঁ দবা খেলৰ কিছু অভিজ্ঞতা আমি জানি লওঁ। ভিংগেজ, তুমি যে দবা খেল খেলি আছা ইমান কম বয়সতে, তুমি কিমান বয়সৰ পৰা দবা খেল খেলিব আৰম্ভ কৰিছা? মই ক্লাছ 3ৰ পৰা শিকিছোঁ চেছ। আপোনালোকে দেখিছে ভিংগেজ কলিতা এজন দবা খেলুৱৈ। তেওঁ ইতিমধ্যেই অসমৰ বিভিন্ন স্থানত চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। প্ৰথম দ্বিতীয়টো তেওঁ হৈয়ে থাকে। ইমান কম বয়সত ইমান সৰুতে দবা খেলৰ চেম্পিয়ন হোৱাজন এটা বৰ ডাঙৰ আচৰিত কথা। গতিকে তেওঁৰ মুখেৰে আমি জানো তেওঁ কিমান বয়সৰ পৰা এই খেলৰ লগত জড়িত, ক'ত শিকিছে। আহকচোন তেওঁৰ মুখেৰে আমি শুনি লওঁ। মই ক্লাছ 3ৰ পৰা চেছ শিকি আছোঁ। 9 বছৰৰ পৰা তুমি, মানে তোমাৰ যেতিয়া বয়স 9 বছৰ আছিলে তেতিয়াৰ পৰা তুমি চেছ শিকি আছা, আৰু এতিয়া তোমাৰ বয়স কিমান? 11, মানে 2 বছৰ হ'ল। আৰু এই 2 বছৰতে তুমি চেম্পিয়ন হ'বলৈ সক্ষম হৈছা। বিভিন্ন স্থানত অসমৰ বাহিৰতো তুমি গৈছা, দবা খেল খেলিছা, হয়নে? তোমাৰ দেউতাৰ নামটো কি? তোমাৰ মুখেৰে শুনিব বিচাৰিছোঁ, তুমি দেউতাৰ নামটো কৈ দিয়া। মোৰ দেউতাৰ নাম নিৰ্মল কলিতা। নিৰ্মল কলিতা, আচ্ছা। আমি ভিংগেজৰ লগত আৰু কথা পাতিম। তেওঁৰ দেউতাকো আছে ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত, তেওঁৰ লগতো কথা পাতিম, কিন্তু এইখিনিতে খন্তেক বিৰতি লৈ লৈছোঁ। আপোনালোকে চাই আছে কেমেৰা লাইভ। চাই থাকক আপোনালোকে কেমেৰা লাইভ। যদি আপোনালোকে কেমেৰা লাইভ চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব। Young ones, but we live for it, we die for it, we live for forever. They say you're only young ones, but we live for it, we live for it, we live for forever. বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ভিংগেজৰ ওচৰলৈ। ভিংগেজৰ পৰা এতিয়া আমি জানিম ভিংগেজে কোন ক্লাছত পঢ়ে আৰু তেওঁৰ স্কুলখনৰ নাম কি। তোমাৰ কোন ক্লাছত পঢ়া আৰু তোমাৰ স্কুলখনৰ নাম কোৱা? মই ক্লাছ 6ত পঢ়োঁ আৰু মোৰ স্কুলখনৰ নাম হ'ল ছেইণ্ট ফ্ৰেন্সিছ টিচাৰ্ছ। ক্লাছ 6ত পঢ়ে তেওঁ। আৰু ইমান কম বয়সত যে দবা খেলত তেওঁ চেম্পিয়ন হৈছে, সেইটো মোৰ বাবে, হয়তো আপোনালোকৰ বাবেও এটা আচৰিত কথা। ইয়াত এখন CS এখন পাতি থৈছে ভিংগেজে। তেওঁৰ পৰা জানিম আমি কোনটো গুটি কি নাম কয়, আমি জানিব চেষ্টা কৰিম, আৰু ভিংগেজে আমাক দেখাই দিব কোনটো গুটি কি নাম। আহকচোন আমি ভিংগেজে দেখাই দিব, আমি চাই লওঁ। এইটো গুটিৰ নাম পন, এইটো গুটিৰ নাম ৰূপ, এইটো গুটিৰ নাম নাইট, এইটো গুটিৰ নাম বিশ্বপ, এইটো গুটিৰ নাম কিং, আৰু এইটো গুটিৰ নাম কুইন। এইটো গুটিৰ নামো বিশ্বপ, এইটো গুটিৰ নাম নাইট, আৰু এইটো গুটিৰ নামো ৰূপ। এইবিলাক চব গুটিৰ নাম হ'ল পন। কলা গুটিকেইটাৰ যি নাম, বগা গুটিকেইটাও একেই নাম হয়। আচ্ছা, এইটো কি বুলি কৈছিলে? এইটো ৰূপ। ৰূপ, এইটো আপোনালোকে দেখিছে, এইটো ৰূপ বুলি কয়। ৰূপ, আৰু অসমীয়াত কিবা কয় নেকি? এইটো নাম নাও বুলি কয়। আৰু এইটো কৈছিলে নাইট, নাই, অসমীয়াত ঘোঁৰা বুলি কয় এইটো। আচ্ছা, এইটো কেনেকৈ দিব লাগে? এনেকৈ কেনেকৈ দিব লাগিব দেখাই দিছোঁ এবাৰ। এইটো একবাৰ দুবাৰ দিব পাৰি, এটা দিলে হ'ল। আচ্ছা, এইবোৰ মানে এইবিলাক আমি বুজি নাপাম, যিসকলে দবা খেলে তেখেতসকলে চাগে নিশ্চয় বুজি পাব। তুমি কোন ৰাজ্যত, অসমৰ কোন ৰাজ্যত এই খেল খেলিব গৈছা? মই ডিব্ৰুগড়, শিৱসাগৰ, বৰপেটা, নলবাৰী, ধুবুৰী, মেঘালয়ত খেলিবলৈ গৈছোঁ। এইটো আচলতে বৰ জটিল খেল। মই অলপ জানো যদিও মই কিন্তু কেতিয়াও জিকি পোৱা নাই কাৰো লগত। আৰু আপোনালোকে চাগে তেনেকুৱা দবা খেল যদি কোনোবাই খেলিব জানে,
আপোনালোকে নিশ্চয় গম পাইছে বহুত টান খেল সেইটো, বহুত ব্ৰেইনত বহুত জোৰ পৰে। ইমান কণমানি ল'ৰা এটাই ডাঙৰৰ লগত খেলি পেলাই যে চেম্পিয়ন হৈছে বহুবাৰ, সেইটো এটা আমাৰ বৰ অসমৰ বাবে বৰ প্ৰশংসনীয়। তুমি যে এইটো খেল খেলিলা, কোনে ক'লে তোমাক এই খেল খেলিবৰ কাৰণে সৰুতে? এইটো মই নিজে খেলিলোঁ। নিজে খেলিছা মানে? তুমি দেউতাক কৈছা যে মই দবা খেলিম, অঁ তেনেকুৱা কৈছা? অঁ তাৰপিছত দেউতাই তোমাক দবা খেলৰ নাম লগাই দিছে। অঁ। তুমি ক'ত এইটো দবা খেলটো প্ৰশিক্ষণ লৈ আছা? GTC গুৱাহাটী টাউন ক্লাব। GTC গুৱাহাটী টাউন ক্লাবত তুমি এইটো শিকি আছা? আচ্ছা, আচলতে এইটো ভিংগেজক আমি আদৰণি জনাব লাগে, ইমান সৰুতে যে তেওঁ দবা খেল এখন তেওঁ বাছি লৈছে। আজিকালি ল'ৰাই ক্ৰিকেট নাইবা বেডমিণ্টন বা তেনেকুৱা নীট বৃত্ত মাজত প্ৰশিক্ষণ কৰি থাকে, তাৰ মাজতে ভিংগেজ কলিতাই এখন খেল এখন বাছি লৈছে, যিখন খেল সঁচাকৈ বৰ টান, সেইখন দবা খেল। গতিকে আমি আমাৰ কেমেৰা লাইফৰ তৰফৰ পৰা ভিংগেজ কলিতাক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। বিশেষ একো দিব নোৱাৰিলেও এখন ফুলাম গামোচাৰে তেওঁক আমি কেমেৰা লাইফৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। এইখিনিতে আমি বিদায় দিব লাগিব আজি ভিংগেজ কলিতাক, যিহেতু আমাৰ হাতত সময় কম। ধন্যবাদ জনাইছোঁ সন্মিল মালিক, তেওঁ ইমান সুন্দৰকৈ এটা গীত শুনালে। আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ কেমেৰা লাইফৰ সতীৰ্থ যাদুকৰ ধনক। আজিলৈ আমাৰ অনুষ্ঠান Camera Life, best in best entertainment video only on Camera Life.